বাহঁতৰ ঘৰত আন এটা দিন ভালদৰে আৰম্ভ কৰি দিলোঁ। আজিৰ ভিডিঅ'টোত আপোনালোকে দেখিব সৰু সুৰাকৈ শ্বপিং, আমাৰ টিকলি মাইনাজনী আৰু বাৰ টিউচন চেণ্টাৰটো আৰু লগতে ভাগিনহঁতৰ লগত কৰা অলপ খেল ধেমালি আৰু যিহেতু আজি ঘৰলৈকে উভতিম জাৰ্ণিটো আৰু সৰু সুৰাকৈ ম'মৰ ইভিনিং স্নেক। আজি নেক্সট ডে এতিয়া আমাৰ যে টিকলিটো লৈ আহিছিলোঁ তাইৰ অলপ বজাৰ আছে, মানে সিহঁতে মামাকৰ ঘৰত যাব, কিবা স্পেচিয়েল বিয়া এখন আছে, তাকে বজাৰ কৰিব লাগে, মিলা নাই মানে, সেইকাৰণে তাই আৰু মই যাব লাগিব। ওচৰতে বিশাল এখন আছে, তাৰ পৰাই কিনিব লাগিব। মই বা অলপ দেৰিকৈ যাই থাকিব, তাৰমানে তাইৰো কাম আছে। বাৰ এটা টিউচন চেণ্টাৰ খুলিছে, মই বাৰু আহোঁতে তাতে সোমাম, তাই তাতে থাকিব। দেখুৱাম আপোনালোকক কি কি চেণ্টাৰ, কি ক'ত কেনেকৈ কি গম পাব। এতিয়া বাৰু বিশাললৈকে যাওঁ, আৰম্ভ কৰি দিলোঁ দিনটো। 12টা বাজিবই আৰু এতিয়া যাওঁ আৰু। জিন্স এটা চিলেক্ট কৰিছোঁ, এইটো এটা আৰু এটা চাব লাগিব, বেলেগ এটা জিন্স। এইটো জিন্স চেমি জিন্সৰ নিচিনা যে থাকে, এইটো মই বাৰু এইটো ভাল পাওঁ। এইটো বেছি ভাল লাগিছে, এইটো ফিটিঙো হৈছে, একে চাইজৰে এইটো আৰু এইটো, কিন্তু এইটো আকৌ সলুক জুলুক হৈছে, এইটো পূৰা ফিটিং হৈছে। এইটো লোৱা নেকি? বিশালৰ পৰা আহিলোঁ, আমাৰ ছোৱালীজনীক তাই ঘৰত থৈ আহিলোঁ। তাই গাটো ৰাতিপুৱাৰ পৰা বৰ বেছি ভাল নহয়, তাইক থৈ আহি আকৌ ওচৰতে মই যে কৈছিলোঁ চেণ্টাৰ আছে বাৰ টিউচন চেণ্টাৰ। বিশালত একো প্ৰব্লেম নাই, প্ৰব্লেম এটাই যে যিটো এই পে'মেণ্ট কৰা সেইটো বহুত লেজি কৰিছে। আমাৰ ছোৱালীজনী গা এনেই বেয়া আৰু অধৈৰ্য লাগিছে, কাৰণ এতিয়া অলপ অলপ গৰম আহিছে নে, এচিটোও সিহঁতে দিয়া নাই, একদম মানে অধৈৰ্য লাগিছে। গতিকে সেইটো বস্তুৱে বেয়া। বাকীবিলাক বাৰু কালেকশ্যন ভালে থাকে কম দামত, কিন্তু এইবিলাক আৰু প্ৰব্লেম। বাৰু যি হওক, এতিয়া মই বাৰ তাতে চেণ্টাৰত আহিছোঁ, দেখুৱাই দিওঁ আপোনালোকক। আৰম্ভ ঠিক হোৱা নাই, আৰম্ভ হ'ব, প্ৰিপাৰেশ্যন চলি আছে। টিচাৰ্ছবিলাক আহিছে, মোকতো তাৰ পৰা কৈছে, কিন্তু বাই মানে মই তাৰ পৰা ইয়াতে ফোন কৰাটো সম্ভৱ নহয়। গৰমৰ দিন মই বিৰাট বেয়া পাওঁ। হ'ব আৰম্ভ হৈছে আৰু, গোটেই মোক ঘামি জামি চুলি তুলি ঘামি জামি হৈছে আৰম্ভ। চেণ্টাৰটো দেখুৱাই দিওঁ। বা আছে, চাফাই কৰিব আহিছিলে, ছোৱালী এজনী আছে, তাই গ'ল। মই আলোচনা কৰিম তাইৰ লগত। এইটো এখন নুনমাটি, এইখন অসম জাতীয় বিদ্যালয়, এই বিল্ডিংটো অসম জাতীয় বিদ্যালয়। এফালে আছে পূৰ্ব ভাৰতী জাতীয় বিদ্যালয়, এইখন আন বেলেগ এখন কলেজ। আৰু ইয়াৰে ফ্ৰণ্টতে এইটো বিল্ডিং, 3rd নম্বৰ ফ্ল'ৰত আছে চেণ্টাৰটো। এতিয়া আমাৰ মাষ্টাৰ ৰখি আছে। পাছত কি ছাবজেক্ট হ'ব? কি কোচিং চেণ্টাৰ, টিচাৰ এপইণ্ট হৈছে নে? এতিয়া এনেকুৱা অৱস্থা, মানে ৰেডি কৰি আছে লাহে লাহে, এতিয়াও কাম আছে বহুত। তাইৰ এইখন টেবুল হ'ব, তাই টিচিঙো কৰিব, মোকো মাতিছে। মই চাৰিআলিৰ পৰা অহাটো সম্ভৱ নহয় বাৰু, আৰু এইবিলাক কালাৰ চালাৰ কৰিব আছে। এতিয়া ৰুমটো এনেকৈ বনাই থৈ দিছে আৰু ব্যস্ত হৈ থাকিব তাই। আনকি পিহুক লৈ ইয়াতে থাকিব পাৰিব, মানে সুবিধা কৰি দিব সেইখিনি। সেয়াই আৰু এতিয়া আৰু কেইদিনমানৰ পিছত আৰু ষ্টাৰ্ট হ'ব। ওচৰে পাঁজৰে মোৰ ছাবস্ক্ৰাইবাৰ নাই চাগে, যদি আছে আৰু যদি লাগে ক্লাছ 1ৰ পৰা ক্লাছ 10লৈকে CBSE আৰু চেবা দুটা হেৰিয়ে যদি লাগে, তেতিয়াহ'লে ইয়াতে আহিব পাৰে। মই কৈয়ে দিলোঁ এড্ৰেছটো। কি বা কৈছা? 12 বুলি কৈছোঁ। অঁ চৰি, 1ৰ পৰা 12 CBSE প্লাছ চেবা যদি আহিব বিচাৰে, মানে লাগে, গতিকে ইচ্ছা কৰিলে, মানে যোন ওচৰে পাঁজৰে আছে তেতিয়াহ'লে আহিব পাৰে। ঠিক আছে, এতিয়া ঘৰলৈকে গৈ থাকোঁ। তাতে ভিয়ান আছে, ভিয়ানৰো গা বেয়া, পিহু আছে আৰু মাইনাজনীক থৈ আহিছোঁ। আজি চাগে যোৱা হ'ব, হয়নে নহয় ফাইনেল, এইকাৰণে নহয়, তাইৰ গা বেয়া। এনেই আচলতে অহাকালি যোৱাৰ কথা আছিলে। তাই গুৱাহাটীত এনেকৈ আহি নাথাকে, বাই মাতি আছিলে যাতে অলপ পাৰ্ক চাৰ্কবিলাক ফুৰাব পাৰে। কালি অলপমান ফুৰালে, কিন্তু আজি প্লেন আছিল। প্ৰব্লেমটো কি, তাইৰ গা বেয়া হ'ল। এতিয়া মই বাছত লৈ যাবও টেনশ্যন, বাছতো যদি কিবা গা চা বেয়া হয়, ময়ো ইমান এক্সপাৰ্ট নহয়, মই অকলে আহিবই টেনশ্যন। তো ভাবি চিন্তি আছোঁ, ৰাতিটো যিটো নাথাকিম চাগে, যামেই আজি, চাই লওঁ, আপডেটটো দিয়ে থাকিম। এতিয়া আমি তালৈকে যাই থাকোঁ। কোচিং চেণ্টাৰটোৰ নাম GB টিউটৰিয়েল, নুনমাটিত আছে, অসম জাতীয় বিদ্যালয় আৰু পূৰ্ব ভাৰতী জাতীয় বিদ্যালয়ৰ অপজিট বিল্ডিংটোত, 3rd নম্বৰ ফ্ল'ৰ। নাযাবা। এইটো পৰিলেইটো পুগুলো কি নাম ধৰা না। বাবা নাম ধৰা
বাই বাই বাবা এইটো পৰি এইটো মই মানে এইটো কৈ দিলোঁ যে বাই কোচিং চেণ্টাৰটো খুলিছে বাই খোলা নাই বেলেগ এজন মানুহে খুলিছে তাইক মানে চাৰ্জত ৰাখিছে আৰু চব চোৱা চিতা কৰা লগতে টিচিং কৰা গোটেইখিনিয়ে ৰাখিছে মই সেইখিনি সময়ত মানে মানুহজন বোলে আছিলে মই যোৱাৰ আগে আগে গুচি গ'ল নহ'লে চিনাকি কৰাই দিব পৰা গ'লে বা দেখুৱাব পৰা গ'লে মোৰ সেইটো কথা মিষ্টেক হৈ গ'ল মানে কাৰণ গোটেইখিনি তাইয়ে কৰিছেতো তেওঁৰ লগত হেল্প কৰি গতিকে মোৰ মানে মূৰৰ পৰা ওলাই গ'ল মই যে কথাটো কওঁতে গণ্ডগোল হৈ গ'ল যিয়ে হওক ইচ্ছা কৰিলে আহিব পাৰে নুনমাটিত পৰি যাবা নুনমাটিত যদি কোনোবাই টিউশ্যন বিচাৰিছে চ' এইখিনি সময় বেয়া লগা সময় ভিয়ানক টোপনি খেদাই কিনেহে যাব ওলাইছোঁ নহ'লে বিৰাট বেয়া লাগে যাব এতিয়া বিহু আছে যাওঁ মাইনাজনী গাটো বেছি বেয়া হ'ল যে সেইকাৰণে যাব লগা হ'ল নহ'লেতো আৰু এদিন থাকিব পালোঁ হয় আৰু মোৰো কাম আছে বাৰু পিছত আহিম বুলি কৈছোঁ এতিয়া সি শুইছে মানে এৰি থৈ যাব ইচ্ছা নাযায় আজিকালি যে বৰ ধুনীয়া ধুনীয়া কথাবিলাক কৈ থাকে শুনিও ভাল লাগে বাই বাই বাবা দিছে বাই 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 দিয়া বাই বাই বাবাই দিছে মই ষ্টাৰবাক্স কফি খোলা দিনাৰে পৰা আহিম ভাবি আছোঁ আহিবহে হোৱা নাই এদিন আহিব লাগিব চাৰিআলি গাড়ী দিছোঁ আমি আদাবাৰী দেৰি লাগিব গাড়ীখন মানে পূৰা খালী ডাইৰেক্ট চাৰিআলি যাব একদম প্ৰব্লেম নাই কাৰণে বহি ল'লোঁ আছে মানুহ সেইটো কম অলপমান ৰখিলে হৈ যাব গোটেই খালী এইবিলাক তাৰপিছতে গা ভাল পাইছা এই দেখালে আৰু নাটক তাৰ লগত সেনেকুৱা ক'লে মই ক'তো যায়ো পোৱা নাই এইবাৰে ফাৰ্ষ্ট গ'লোঁ এইবাৰ নাটক দেখাই দিছে ঘৰত গৈ লগ পাই আছোঁ মানে চাৰিআলি পালোঁ এইটো চন্দ্ৰ মোৰ মূৰৰ ওপৰতে চন্দ্ৰটো আছে চাৰিআলি পালোঁ যে একদম নিজৰ লাগি যায় চাৰিআলিখন পালে কিবা এনেকুৱা লাগে এনেই নিজে গা বেয়া হৈ থাকিলেও গা ভাল হৈ যায় এনেই কিবা খং উঠি থাকিলেও ভাল লাগি যায় নিজৰ ঠাইতে মানে নিজৰ ঠাইত চবৰে হয় চাগে ঘৰৰ পৰাই তাই গা ভাল হৈ গৈছে একদম গা ভাল হোৱাৰ লগে লগে ম'ম' আৰম্ভ কৰি দিছোঁ নাই দিয়া মোৰ তাত আছে ফাইনেলি ঘৰ আহি পাই গ'লোঁ আজি ভ্লগটো ইয়াতে সামৰোঁ দাঁতটো বিষাইছে মই দাঁতৰ বিষটো কমাই নাই একো খোৱাই নাই হ'লেও বিষাইছে বাৰু যিয়ে হওক এতিয়া সামৰোঁ ভ্লগটো ইয়াতে লগ পাই আছোঁ আন এটা ভিডিঅ' তেতিয়াহ'লে সকলো কুশলে থাকক বাই বাই